and welcome back to my YouTube channel. প্ৰথমতে সবকে মোৰ পিনৰ পৰা হেপী নিউ ইয়েৰ থাকিলে 2024 চনটো যাতে সকলো কাৰণে ভাল হয়। কোৱা এয়া ৰিজৱানো আছে, ৰিজৱান কৈ দিয়া হেপী নিউ ইয়েৰ বুলি কৈ দিয়া। ইয়ে বাকী সকলোৱে যাতে 2024টো ভাল যায় তাৰে কামনা কৰিলোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰো ভালে ভালে যায়। বাকী আৰু নিউ ইয়েৰ বুলি আজি 1 তাৰিখ বুলি আৰু ওলাই গৈছোঁ, ক'তনো যাওঁ নাজানো আৰু গৈ থাকোঁচোন। গৈ মেলি লাষ্টত য'ত পাওঁগৈ আৰু যোৰহাটৰ ফালে গৈ আছোঁ বাৰু, কোনোবা এজেগাত যাম আৰু এনেই বহিম আৰু ফেমিলিৰ লগত। এয়া শ্ৰীমতী গৈ আছে গাড়ী। হেপী নিউ ইয়েৰ। বাকী গৈ থাকোঁ আমি, ব'লক আপোনালোকেও ওলাব আমাৰ লগতে, একেলগে খাম। তো গৈ থাকোঁ ব'লক। এয়া আমাৰ ৰংঘৰ, ইয়াতো পিকনিক খাবলৈ বহুত মানুহ আহে। এইবিলাক গাড়ী আহিছে, পিকনিক পাৰ্টি চব। বাকী আপোনালোকে ভাবিছে চাগে আমি এই 3টা প্ৰাণীয়ে পিকনিক খাম, তো আমাৰ লগত আৰু মানুহ আছে, ব'লক গৈ থাকোঁ। ৰাস্তাত লগ পাই থাকিম, দেখাই থাকিম আৰু কোন কোন যাব। বাকী অলপ অলপকৈ মানুহবোৰ লগ হৈ গৈ থাকিব আৰু খালি আৰু আজি একেলগে আমি যোৱা হোৱা নাই, এনেই প্ৰত্যেক বছৰে আমি প্ৰায় একেলগে যাওঁ। আজি পাৰ্চনেল গাড়ী লৈ যোৱা হৈছে, চবৰে কিছুমানৰ প্ৰব্লেমো আছে, অসুবিধাও হৈছে, তো সেইকাৰণে আকৌ একেলগে যোৱা পিকনিক এটা বনাব লাগিব আৰু। বাকী ব'লক। এয়া ফাইনেলি পাই গ'লোহি দেই ইহঁতৰ ওচৰত। এই ব্লগাৰ গৈ ব্লগ বনাইছে, আমাৰ এয়া ব্লগ। এই ঘৰত খাই অহা নাছিল আকৌ খালি যে খাইব লাগে ঘৰতে নেকি কিবা হেপী নিউ ইয়েৰ। ৰিজৱান তাত নবহে না, তাৰপৰা নামি দিয়া। তাত মানুহে হাতহে থয়, তুমিনো হাত থোৱাটোত বহিলে পৰি যাবা নহয়। তাত নবহে না মানুহে। এয়া ৰিজৱানে কি খাইছে? মগু দাইল। ৰিজৱানে আৰু পেকেট এটা খাই থাকে আৰু মগু দাইল, চিপছটো কম খাই বাৰু, চকলেট এনেকুৱা এটা আৰু গাড়ীত দি দিলে হৈ যায় আৰু তাৰ। বাকী এতিয়া যাম আমি মামাহঁতৰ ঘৰলৈ, মামাহঁতকো ল'ম, সিহঁতিও যাব। মাহঁতটো কালিয়ে আহিলে তাহাঁতৰ ঘৰলৈ, তো চবকে লৈ মেলি। বাকী ৰাস্তাততো দেখালোৱেই, আমাৰ বৌহঁত আহিছে, ভাইটিহঁত আহিছে, চব আহিছে। তো সেয়া চব মিলি আৰু তাৰপিছত নিমাতীলৈ আকৌ গৈ থাকিম আৰু। এতিয়া নিমাতীলৈ যোৱাটো আমাৰ ফাইনেল হৈছে, তো আমি নিমাতীলৈকে যাম আৰু। এয়া ফাইনেলি আহি আমি যোৰহাট সোমাই গৈছোঁ আৰু ইয়াতে ল'ব লাগিব, মামাহঁতক ল'ব লাগিব, তো সিহঁতেও আমাৰ লগতে যাব। এয়া ফাইনেলি মামাহঁতৰ ঘৰ পাই গ'লোহি। এয়া হ'ল ডাঙৰ মামা। বাকী আমি এতিয়া সকলো এতিয়া 2খন গাড়ীতে মিনিস্ক্ৰী উঠিলোঁ। এই ৰিজৱানে মিনহাজক পাই গ'ল, এতিয়া পোৱাৰ লগে লগে দুটা এতিয়া পূৰা উৎপাত আৰম্ভ হৈ যাব। লগত এখন গাড়ী হেৰালে মানে এই ৰাস্তা এইটো ৰাস্তাই গ'ল, নিমাতী ঘাটলৈ যাব পৰা 2টা ৰাস্তা আছে, তো সিহঁতৰ কাৰণে আকৌ ওলাই আহিছোঁ। ৰ'ব সিহঁতক বিচাৰি লওঁ। এইফালে নিমাতীঘাট বা খানা কলেজ যাব পাৰে, তো সিহঁতৰ কাৰণে ৱেইট কৰি আছোঁ। এইখন হেৰালে। আৰু এখন গাড়ী আহিবলৈ বাকী আছে, এখন আহিলে হৈ যাব।
ফাইনেলি আমি আহি পাই গ'লোহি নিমাতী ঘাট। ইয়াতে বহুত পিকনিক পাৰ্টি আহিছে খাবলৈ। আমি এতিয়া চবেই ভাবি আছোঁ যে আমি ইয়াত পিকনিক খাওঁ নে নাখাওঁ, নে আমি ককিলামুখ যাওঁ। মানে ইয়াত ধূলিটো বহুত বেছি পাইছোঁ। তো সৰু ল'ৰা ছোৱালীও আছে আমাৰ লগত। তো এতিয়া আমি অকণমান পাছতে ডিচিশ্যন ল'ম আমি যাম ক'লৈ। Ruby? এতিয়া আমি ফাইনেলি পাই গ'লো এই ককিলামুখ। আমাৰ নিমাতী ঘাট কেঞ্চেল। নিমাতীলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু নিমাতীত অলপমান ধূলি বালি বেছি, তো সেইকাৰণে আমি আহি গ'লোঁ ককিলামুখ। ইয়াতো পৰিৱেশটো মজা। তুমি ৰিজৱানে কিবা ক'ব কোৱা? তুমি বল খেলি আছা, ৰিজৱানে চেণ্ডেল পিন্ধি ল'বা দেই। মিনাজ নাযাবা। বাকী এতিয়া চাহৰ প্ৰিপেৰেশ্যন। ইয়া হ'ল আশ্ৰম। সময় পালে যাম বাৰু, দেখাম আপোনালোক।
ৰিজন মাৰা আকৌ মাৰা ৰিজন মাৰা ৰিজন মাৰা। নতুন বছৰ বুলি চবেই ফূৰ্তি কৰিলোঁ, এপাক নাচিলোঁ। ভিডিঅ'ত এতিয়া আপোনালোকক মই অৰিজিনেল মিউজিকটো লগাব নোৱাৰোঁ কাৰণ কপিৰাইট লাগিব। তো এতিয়া বেলেগ এটা মিউজিকেই লগাই দিছোঁ, তো আপোনালোকে চাওকচোন, ভাল লাগিব। হ'ব পেলাই দিয়া সেইপিনি এতিয়া মই খালি ৰ'দৰ কাৰণে ওলোৱা নাই। ফেৰী যাত্ৰা কৰি আছোঁ, ফেৰী যাত্ৰা। কাৰণ কি কয় নাজানো, আপোনালোকে বুটবুটি বুলিও কয়, আপোনালোকৰ এইফালে কি কয় জানো। অলপ চাউণ্ডটো মানে হয়তো চাউণ্ডটো ভালকৈ নাহিবও পাৰে কাৰণ মটৰটো চলি আছে। ব'লক আমি এতিয়া ব্ৰহ্মপুত্ৰত বুটবুটি যাত্ৰা কৰোঁ। বুটবুটি সবাইকে পাই গ'ল। লাহে লাহে ফাইনেলি আপোনালোকক মই অথনিৰ পৰা দেখাই থকা আশ্ৰমখনলৈ
আশ্ৰমখনৰ নাম হ'ল শান্তি আশ্ৰম। তো তালৈকে আহিছোঁ। ব'লকচোন আশ্ৰমৰ পৰিৱেশটোনো কেনেকুৱা, আপোনালোকেও চাব, ময়ো চাম। পাই গ'লে শান্তি আশ্ৰম মুখতে আছে। তো এয়া শান্তি আশ্ৰম পালোহি আৰু সেয়া ৰিজনৰ উৎপাত লাগি গ'ল। ব'লকচোন আশ্ৰমৰ পৰিৱেশটো চাওঁ কেনেকুৱা লাগে, আপোনালোককো দেখাম। ব'লক। শান্তি আশ্ৰমৰ ভিতৰত ভিডিঅ'গ্ৰাফী সম্পূৰ্ণভাৱে নিষেধ বুলি ইয়াত লিখা আছে, তথাপিতো চাওঁচোন আপোনালোকক দেখাব পাৰোঁ নে নোৱাৰোঁ। Karena nepela apa dia? Mau dia? Nepela. Langsung ke lalu ya. Bye bye. লিও কৰিবলৈ হ'ল আৰু আমাৰো আজিলৈ আৰু প্ৰগ্ৰেম সমাপ্ত। তো আমি এতিয়া চব ঘৰলৈ যাবলৈ ওলাইছোঁ, চব গাড়ী ৰেডি এয়া। তো সকলোকে আকৌ এবাৰ হেপী নিউ ইয়েৰ থাকিলে। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো বজাই দিব। বাই বাই।